নমস্কাৰ বন্ধুসকল, টেকটক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ৰাজ্যখনৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ বাবে প্ৰস্তুত কৰা হৈছে। এটা অতি গুৰুত্বপূৰ্ণ বিষয় আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লোৱা হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ তথ্যসমূহ ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন আৰু মনিটৰ কৰিবৰ বাবে এটা অনলাইন পৰ্টেলৰ ব্যৱস্থা কৰিছে, যাক চমুকৈ ৰিমছ বুলি কোৱা হয়। আৰু ইয়াৰ সম্পূৰ্ণ নাম হৈছে ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত এই ৰিমছনো কি, ৰিমছত কি কি সুবিধা আছে, প্ৰথমবাৰৰ বাবে ৰিমছ কেনেদৰে লগ ইন কৰিব, ইউজাৰ নেম আৰু পাছৱৰ্ড কি হ'ব, ৰিমছৰ ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ দায়িত্ব কি হ'ব, আন শিক্ষকসকলে এই ৰিমছ পৰ্টেলৰ জৰিয়তে কোনসমূহ তথ্য লাভ কৰিব বা কি কি কাম কৰিব পাৰিব, এই সকলোখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ৰিমছ পৰ্টেলত লগ ইন কৰিবৰ বাবে axomssa.com এই ৱেবছাইটটোত যাব লাগিব। ইতিমধ্যে আপোনালোকে ৱেবছাইটটোৰ এড্ৰেছটো ভিডিঅ'ৰ স্ক্ৰীণত দেখা পাইছে আৰু ইয়াৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দি দিম। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰিও এই ৱেবছাইটটো খুলিব পাৰিব। ৱেবছাইটটোত যোৱাৰ লগে লগে হোম পেজটো আপোনালোকে এনেধৰণে দেখা পাব। ইয়াতে লগ ইন পেজটো আহিব। প্ৰথম আছে ইউজাৰ নেম আৰু পাছৱৰ্ড। এতিয়া ইউজাৰ নেমত আপুনি কাম কৰি থকা বিদ্যালয়খনৰ ডাইচ কোডটো হ'ব আৰু আপোনালোক সকলোৱে নিশ্চয় বিদ্যালয়ৰ ডাইচ কোডটো জানে। গতিকে ইউজাৰ নেম থকা বক্সটোত ডাইচ কোডটো টাইপ কৰিব আৰু তাৰ তলত যিটো পাছৱৰ্ড বক্স আছে, সেই পাছৱৰ্ড বক্সটোত যিটো ডিফল্ট পাছৱৰ্ড সৰ্বশিক্ষাৰ ফালৰ পৰা ছেট কৰি থোৱা হৈছে, সেই ডিফল্ট পাছৱৰ্ডটো হ'ব। আৰু ডিফল্ট পাছৱৰ্ডটো হৈছে school@123। আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীণত এইটো দেখা পাইছে। স্কুলৰ আটাইকেইটা স্মল লেটাৰ @123 এই ডিফল্ট পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব। যদিহে আপোনালোকৰ বিদ্যালয়ৰ পৰা কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে ইতিমধ্যে লগ ইন কৰিছে, তেতিয়াহ'লে তেওঁ হয়তো পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰে। গতিকে আপোনালোকে যদি school@123 এই পাছৱৰ্ডটো দি লগ ইন কৰিব পৰা নাই, তেতিয়াহ'লে প্ৰথমেই বিদ্যালয়ৰ আন শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত খবৰ কৰি লওক, কথা পাতি লওক। যদিহে তেওঁলোকে লগ ইন কৰি পাছৱৰ্ডটো চেঞ্জ কৰিছে, তেতিয়াহ'লে তেওঁলোকে যিটো নতুন পাছৱৰ্ড দিছে, সেই পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে লগ ইন কৰি লোৱাৰ পিছত এনেধৰণে দেখা পাব। এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাই থওঁ যে এই কামখিনি আপোনালোকে আপোনালোকৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰৰ জৰিয়তে কৰিব পাৰিব। যদি মোবাইলৰ ক্ৰম ব্ৰাউজাৰৰ পৰা কৰে, তেতিয়াহ'লে ব্ৰাউজাৰটো ডেস্কটপ মোড কৰি ল'লে বেছি সুবিধা হ'ব। আৰু অন্য এটি গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে প্ৰথমবাৰ লগ ইন কৰাৰ পিছত হয়তো এই পেজটো দেখা নাপাব পাৰে, ডেছবৰ্ড পেজটো দেখা নাপায়। পাছৱৰ্ড চেঞ্জ কৰিবৰ বাবে এটা মেছেজ দেখা পাব। তেতিয়া আপোনালোকে সেই পাছৱৰ্ড চেঞ্জৰ বক্সটোত, অৰ্থাৎ যিটো পেজ ওলাব, সেই পেজটোৰ প্ৰথমতে কাৰেণ্ট পাছৱৰ্ড থাকিব। তাত আপোনালোকে school@123 টাইপ কৰিব, তাৰ তলত নিউ পাছৱৰ্ড এটা দিব আৰু তাৰ তলত পুনৰ সেই নতুন পাছৱৰ্ডটো কনফাৰ্ম কৰিবৰ বাবে পুনৰবাৰ টাইপ কৰি ছাবমিট বুটামত ক্লিক কৰাৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো, ডিফল্ট পাছৱৰ্ডটো চেঞ্জ হৈ যাব। আৰু তেতিয়া আপোনালোকে এই পেজটো দেখা পাব। ডেছবৰ্ড বুলি যিটো পেজ আছে, তাতে আপোনালোকে ৰাইট চাইডে ওপৰ ফালে ডিষ্ট্ৰিক্ট নেম, ব্লক নেম, ক্লাষ্টাৰ নেম, স্কুলৰ নাম, স্কুলৰ ডাইচ কোড, এই সকলোখিনি তথ্য দেখা পাব। তাৰ তলৰ বক্সটোত ডেট দেখা পাব আৰু কাষত যিটো গো বুটাম আছে, সেই গো বুটামটোৰ জৰিয়তে নিৰ্দিষ্ট তাৰিখৰ তথ্যসমূহ আপোনালোকে চাব পাৰে। এই বক্সটোত ক্লিক কৰি দিয়াৰ লগে লগে এখন কেলেণ্ডাৰ আহিব আৰু এই কেলেণ্ডাৰখনৰ যিকোনো তাৰিখৰ তথ্য আপোনালোকে চাবৰ বাবে সেই তাৰিখটো চিলেক্ট কৰি গো বুটামত ক্লিক কৰিলে সেই নিৰ্দিষ্ট দিনটোৰ তথ্যসমূহ চাব পাৰিব। এতিয়া লেফ্ট চাইডে এখন মেনু বাৰ আছে। প্ৰথমতে আছে ডেছবৰ্ড, তাৰপিছত আছে স্কুল মেনেজমেণ্ট, তাৰপিছত আছে টিচাৰ এণ্ড ষ্টাফ, তাৰ তলত আছে ষ্টুডেণ্ট মেনেজমেণ্ট, এটেণ্ডেঞ্চ মেনেজমেণ্ট, ইভেণ্টছ এণ্ড কেম্পছ, চেঞ্জ পাছৱৰ্ড আৰু ৰিপৰ্টছ। এতিয়া মই আপোনালোকক খুব চমুকৈ আজিৰ ভিডিঅ'টোত এই আটাইকেইটা মেনুৰ প্ৰতিটো মেনুৰে, প্ৰতিটো অপশ্যনৰে কি কি কাম আছে, প্ৰতিটো অপশ্যনত আপোনালোকে কি কি তথ্য লাভ কৰিব পাৰিব, সেই সকলোখিনি কথা চমুকৈ ক'বলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আমি যিটো ডেছবৰ্ড আছে, তাত আপোনালোকে ষ্টুডেণ্ট এটেণ্ডেঞ্চ দেখা পাব। এইখিনি এটা কথা মন কৰিব, ওপৰত যিটো তাৰিখ চিলেক্ট হৈ থাকে, সেই তাৰিখটোৰ তথ্যখিনি তলত ডিছপ্লে হ'ব। ইয়াত ষ্টুডেণ্ট এটেণ্ডেঞ্চত টোটেল ষ্টুডেণ্টৰ ভিতৰত কিমানজন সেই নিৰ্দিষ্ট তাৰিখটোত উপস্থিত আছিল সেইটো দেখা পাব। ষ্টাফ এটেণ্ডেঞ্চত ষ্টাফ কেইজন প্ৰেজেণ্ট আছিল সেইটো দেখিব। ষ্টুডেণ্টছ লেছ দেন 75% এটেণ্ডেঞ্চ, অৰ্থাৎ 75%তকৈ কম উপস্থিত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু 75%তকৈ
কম উপস্থিত থকা ষ্টাফৰ সংখ্যা ইয়াত দেখা পাব তাৰ তলতে দেখিব ৰেজিষ্টাৰ্ড ষ্টুডেণ্টছ আৰু ষ্টুডেণ্ট এটেণ্ডেন্স নিৰ্দিষ্ট তাৰিখটোৰ ষ্টুডেণ্ট এটেণ্ডেন্স এই ৰাইট সাইডে দেখা পাব আৰু লেফট সাইডে ৰেজিষ্টাৰ্ড ষ্টুডেণ্টছ অৰ্থাৎ বিদ্যালয়খনৰ মুঠ ছাত্ৰ-ছাত্ৰী আৰু যিসকল ছাত্ৰ-ছাত্ৰী এই পৰ্টেলত ৰেজিষ্টাৰ্ড হৈ আছে সেই তথ্যখিনি গ্ৰাফিকেলি দেখা পাব তাৰ তলতে দেখা পাব ষ্টাফৰ সবিশেষ ৰেজিষ্টাৰ্ড ষ্টাফ কিমানজন আছে মেল কিমানজন আৰু ফিমেল কিমানজন ষ্টাফ এটেণ্ডেন্স অৰ্থাৎ সেই নিৰ্দিষ্ট তাৰিখটোত অৰ্থাৎ ওপৰত যিটো তাৰিখ সিলেক্ট হৈ আছে সেই তাৰিখটোত কিমানজন ষ্টাফ প্ৰেজেন্ট আছিলে মেল ফিমেল সেই অনুসৰি গ্ৰাফিকেলি ইয়াত দেখা পাব আৰু তাৰ তলত ষ্টাফ লিভছ ৰিফ্লেকশ্যন ইত্যাদি তথ্যসমূহ আপোনালোকে এই ডেশবোৰ্ড পেজটোত দেখা পাব এতিয়া যদি আমি লেফট সাইডে চাওঁ তাৰ নেক্সট মেনুটো হৈছে স্কুল মেনেজমেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আন 5-6টামান মেনু লাভ কৰিব স্কুল প্ৰফাইল ক্লাছেছ 8 ক্লাছ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ 8 ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে যদি আমি প্ৰথম স্কুল প্ৰফাইলত ক্লিক কৰি দিওঁ স্কুল প্ৰফাইলত ক্লিক কৰি দিয়াৰ লগে লগে স্কুলৰ তথ্যসমূহ এনেদৰে আহিব এই তথ্যসমূহ যদি সম্পূৰ্ণ হৈ থকা নাই তেতিয়াহলে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব অৰ্থাৎ ফিল আপ কৰিব পাৰিব আৰু ফিল আপ কৰাৰ পিছত সেভ চেঞ্জেছ বুটামত ক্লিক কৰি সেভ কৰিব পাৰিব এই বিষয়ে আপোনালোকে সবিশেষ ভিডিঅ' পিছত পাৰ্টকে লাভ কৰিব ইতিমধ্যে আপোনালোকক জনাই থৈছো যে ৰিমছ সম্পৰ্কীয় আমাৰ চেনেলত এইটো প্ৰথম ভিডিঅ' গতিকে ইয়াৰ পৰৱৰ্তী অংশসমূহত আপোনালোকে ৰিমছৰ সকলো ফিচাৰ্ছৰ ইন ডিটেইলছ ভিডিঅ' লাভ কৰিব ইয়াৰ নেক্সট অপচনটো হৈছে ক্লাছেছ অৰ্থাৎ বিদ্যালয়খনত কোনসমূহ ক্লাছ আছে সেই ক্লাছসমূহ ইয়াত দেখা পাব এতিয়া যদি আমি যিকোনো এটা ক্লাছত ক্লিক কৰি দিওঁ তেতিয়াহলে ক্লাছত থকা সেকশনসমূহ দেখা পাব যদিহে সেকশন ক্ৰিয়েট কৰা আছে সেকশন আছে তেতিয়াহলে সেকশন দেখা পাব আৰু যদি নাই তেতিয়াহলে নো সেকশন বুলি দেখা পাব থাৰ্ড মেনুটো হৈছে 8 ক্লাছত আপুনি আপোনাৰ বিদ্যালয়খনত থকা কোনো এটা বা দুটা ক্লাছ যদি এই সিস্টেমত এই পৰ্টেলত এড হৈ থকা নাই তেতিয়াহলে তাৰ জৰিয়তে এই অপচনৰ জৰিয়তে এড কৰিব পাৰিব স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰত বিদ্যালয়খনত থকা আন্তঃগাঁথনিমূলক সকলো তথ্য লাভ কৰিব আৰু যদি কোনো তথ্য ইয়াত আপুনি অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেতিয়াহলে এড ইনফ্ৰাষ্ট্ৰাকচাৰত গৈ সেই তথ্যখিনি এড কৰিব পাৰিব ইয়াৰ পিছৰ অপচনটো হৈছে টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিলে তিনটা সাব মেনু খোল খালে তাতে প্ৰথমটো হৈছে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং তাতে ক্লিক কৰি দিয়াৰ লগে লগে বিদ্যালয়ত থকা শিক্ষক শিক্ষয়িত্ৰীৰ সম্পূৰ্ণ তালিকা ইয়াত আপোনালোকে দেখা পাব গতিকে এই প্ৰতিটো মেনুৰ কি কাম আছে মই পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকক সবিশেষ জনাম আজি কেৱল মই আপোনালোকক ৰিমছ এই পৰ্টেলটোৰ এটা থুলমূল আভাসহে দিবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহত সকলো তথ্য ইন ডিটেইলছ চাব পাৰিব ইয়াৰ পিছৰ মেনুটো হৈছে টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে বিদ্যালয়খনত থকা কৰ্মৰত কোনো শিক্ষকৰ তথ্য যদি এই পৰ্টেলত অন্তৰ্ভুক্ত হৈ থকা নাই তেতিয়াহলে এই অপচনত গৈ আপোনালোকে সেই নিৰ্দিষ্ট শিক্ষক বা কৰ্মচাৰীজনৰ তথ্যসমূহ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু তাৰ পিছৰ অপচনটো হৈছে ৰিছেট ষ্টাফ পাছৱৰ্ড এই অপচনত গৈ আপোনালোকে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ পাছৱৰ্ডটো অৰ্থাৎ আপোনালোকে এই কথাও নিশ্চয় গম পাইছে যে ৰিমছ পৰ্টেলৰ সমানে ৰিমছ নামৰ এটা এন্ড্ৰইড এপ্লিকেশ্যনো ডেভেলপ কৰা হৈছে ইতিমধ্যে প্লে ষ্টৰত এই এপ্লিকেশ্যন উপলব্ধ হৈছে আৰু পৰ্টেলৰ কামখিনি সম্পূৰ্ণ হৈ উঠাৰ পিছত বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে এই ৰিমছ এপটোৰ জৰিয়তে বিদ্যালয়ত উপস্থিতি অৰ্থাৎ এটেণ্ডেন্স প্ৰদান কৰিব লাগিব আৰু এই ৰিমছ এপটোৰ বিষয়ে আপোনালোকক পৰৱৰ্তী ভিডিঅ'সমূহত সবিশেষ অৱগত কৰা হ'ব ইয়াৰ নেক্সট অপচনটো হৈছে ষ্টুডেণ্ট মেনেজমেণ্টত কেইবাটাও সাব মেনু আছে প্ৰথমটো হৈছে ষ্টুডেণ্ট লিষ্টিঙত ক্লিক কৰি দিয়াৰ লগে লগে ক্লাছ ৱাইজ ছাত্ৰ-ছাত্ৰীৰ তথ্যখিনি আপোনালোকে লাভ কৰিব ৰাইট সাইডে দেখিছেনে ক্লাছৰ এটা সিলেকশ্যন বক্স আছে ক্লাছ সিলেক্ট কৰিব পাৰিব এই অপচনত গৈ ধৰি লওক ক্লাছ 1 আমি সিলেক্ট কৰিলো ক্লাছ 1 সিলেক্ট কৰাৰ লগে লগে ক্লাছ 1ৰ যিসমূহ ষ্টুডেণ্টৰ তথ্য এই পৰ্টেলত অন্তৰ্ভুক্ত হৈ আছে সেই তথ্যসমূহ আপোনালোকে ইয়াত দেখা পাব তাৰ পিছত আছে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কোনো ছাত্ৰ-ছাত্ৰীৰ তথ্য যদি পৰ্টেলত অন্তৰ্ভুক্ত হৈ থকা নাই তেতিয়াহলে আমি ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনত গৈ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সকলো তথ্য অন্তৰ্ভুক্ত কৰি তেওঁৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিব পাৰিম তাৰ পিছত আহিলে প্ৰমোচন বা ৰিপিটাৰ গতিকে আমি কোনো ছাত্ৰ-ছাত্ৰীক যদি এটা ক্লাছৰ বা অন্য এটা ক্লাছলৈ প্ৰমোচন দিবলগীয়া হৈছে তেতিয়া আমি এই কাম পৰ্টেলৰ জৰিয়তে কৰিব লাগিব আৰু সেই ব্যৱস্থা এই পৰ্টেলত ৰখা হৈছে আৰু কোনো যদি ৰিপিটাৰ আছে সেই তথ্যখিনি আমি এই পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব পিছৰ অপচনটো হৈছে ট্ৰেন্সফাৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি এখন বিদ্যালয়ৰ পৰা অন্য এখন বিদ্যালয়লৈ যাব বিচাৰিছে তেতিয়াহলে আমি এই ট্ৰেন্সফাৰ অপচনটোৰ জৰিয়তে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আন এখন বিদ্যালয়লৈ ট্ৰেন্সফাৰ কৰি পঠিয়াব পাৰিম তাৰ পিছৰ অপচনটো হৈছে লাৰ্নিং আউটকামছ ছাত্ৰ-ছাত্ৰীসকলৰ বিপৰীতে যিখিনি লাৰ্নিং আউটকাম সেট কৰা আছে সেই লাৰ্নিং আউটকামসমূহ ছাত্ৰ-ছাত্ৰীসকলে কিমান দূৰ আয়ত্ত কৰিছে সেই কামখিনিও আমি এই পৰ্টেলৰ জৰিয়তে কৰিব পাৰিম বা ছাত্ৰ-ছাত্ৰীসকলক লাৰ্নিং আউটকামসমূহ আমি এছাইন কৰিবৰ বাবেও এই পৰ্টেলটো ব্যৱহাৰ কৰিব পাৰিম
ইয়াৰ পিছৰ অপচনটো হৈছে এটেন্ডেন্স মেনেজমেন্ট মেনেজমেন্টৰ দুটা অপচন আছে টিচাৰ এণ্ড ষ্টাফ এটেন্ডেন্স এটেন্ডেন্সত ক্লিক কৰিলে আপোনালোকে টিচাৰ আৰু ষ্টাফৰ এটেন্ডেন্সৰ তথ্যসমূহ লাভ কৰিব তাৰ পিছত এলে ষ্টুডেন্ট এটেন্ডেন্সত ক্লাছ ওয়াইজ প্ৰতিজন ষ্টুডেন্টৰ এটেন্ডেন্সৰ তথ্যসমূহ আপোনালোকে লাভ কৰিব অৱশ্যে বাই ডিফল্ট ইয়াত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ষ্টুডেন্টৰ এটেন্ডেন্স এবসেন্ট দেখাই থাকে গতিকে আপোনালোকে যিদিনা এটেন্ডেন্স নিদিব সেইদিনা এবসেন্ট দেখাব আৰু এই পৰ্টেলৰ কাম আৰম্ভ নোহোৱা তাৰিখলৈকেও ষ্টুডেন্ট বা ষ্টাফৰ এটেন্ডেন্স এবসেন্ট বুলি দেখা পাব তাৰ পিছত এলে ইভেন্টছ এণ্ড কেম্পছত দুটা সাব মেনু আছে চেঞ্জ পাছৱৰ্ড এই অপচনত গৈ আপোনালোকে পৰ্টেলটোৰ পাছৱৰ্ড নিজ ইচ্ছা অনুসৰি চেঞ্জ কৰি নতুন এটা পাছৱৰ্ড দিব পাৰিব আৰু শেষৰ অপচনটো হৈছে ৰিপৰ্ট সেকশনত আমি বিভিন্ন ৰিপৰ্ট লাভ কৰিব পাৰিম টিচাৰ এণ্ড ষ্টাফ এটেন্ডেন্স ডেইলি ৰিপৰ্ট টিচাৰ এণ্ড ষ্টাফ লিভ ৰিপৰ্ট ষ্টুডেন্টছ ডেইলি এটেন্ডেন্স ৰিপৰ্টটো আমি পৰ্টেলৰ পৰা আহৰণ কৰিব পাৰিম আৰু ৰিফ্লেকশন ৰিপৰ্ট বুলিও এটা ৰিপৰ্ট পোৱাৰ ব্যৱস্থা এই পৰ্টেলত ৰখা হৈছে গতিকে এইখিনি হৈছে ৰিমছ পৰ্টেলৰ ফিচাৰ্ছখিনি আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ'সমূহত প্ৰতিটো অপচন প্ৰতিটো মেনুৰ কেনে ধৰণৰ ব্যৱহাৰ হ'ব কেনে ধৰণে আপোনালোকে এই পৰ্টেলটোৰ কামখিনি সম্পূৰ্ণ কৰি তুলিব এই সকলোখিনি কথা ভিডিঅ' আকাৰে খণ্ডকৈ পাৰ্টকৈ আপোনালোকৰ বাবে লৈ অহা হ'ব আশা কৰিছো আপোনালোকে আজিৰ ভিডিঅ'টোৰ পৰা অসম চৰকাৰে নতুনকৈ ডেভেলপ কৰি উলিওৱা ৰাজ্যসমূহৰ বিদ্যালয়সমূহৰ বাবে যি ৰিমছ পৰ্টেল ৰিয়েল টাইম আইডেন্টিফিকেশ্যন এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট সিস্টেম সেই পৰ্টেলৰ বিষয়ে কিছু আভাস লাভ কৰিবলৈ সক্ষম হ'ল যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ